হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ মোৰ চেনেল আৰু মোৰ পেজখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভাইটিহঁতৰ এনিভাৰ্চেৰী আছিলে আৰু তাৰ কাৰণে মই ছাগলী মাংস অলপ বনালোঁ আৰু বাটাৰ পনীৰ মছলা আৰু ফ্ৰাইড ৰাইচ অলপ বনালোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো মই শ্বেয়াৰ কৰোঁ যিহেতু বনাইছোঁ যেতিয়া আৰু এয়া দেখিছে প্ৰথমতে মই বাচমতি চাউলখিনি অলপ আধা ঘণ্টামান তিয়াই থৈছোঁ আৰু কেনেকৈনো বনাইছোঁ আপোনালোককো লগতে দেখুৱাই যাওঁ বুলি ভাবিলোঁ আৰু এয়া দেখিছে মই খাচী মাংস লৈছোঁ আধা কেজি আৰু প্ৰথমতে মাংসখিনি মই মেৰিনেট কৰি লৈছোঁ এয়া প্ৰথমতে নেমু অলপ চেপি লৈছোঁ নেমু অকণমান চেপি থ'লে মাংসখিনি কোমল হয় আৰু মছলাখিনি ধুনীয়াকৈ সোমাই যায় আৰু এতিয়া মই কটা পিঁয়াজ অলপ আৰু পিহা পিঁয়াজ অলপ দি দিছোঁ আৰু এয়া দেখিছে আদা নহৰু পেষ্ট মই এচামুচকৈ দি দিছোঁ আৰু লগতে দিছোঁ ভজা জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি দিছোঁ আধা চামুচ আৰু নিমখ হালধি এই গোটেইখিনি যিখিনি আমাৰ উপকৰণ লাগে মেৰিনেট কৰোঁতে আৰু মিঠাতেল অলপো দিছোঁ আৰু দিছোঁ দৈ 3 চামুচ দিছোঁ মই আৰু আপোনালোকে এনেকৈ বনাই খাই চাব যদি নাই খোৱা বহুত টেষ্টি হয় সঁচাকৈ নেমু অলপ দি পেলাই দৈ চৈ দি ধুনীয়াকৈ মেৰিনেট কৰি থ'লে খুব ভাল হয় খাবলৈ আৰু আজি ক'লে যেতিয়া তই বনা বুলি তেতিয়াহ'লে ময়ে বনাইছোঁ মাংসটো আৰু এয়া দেখিছে ছাগলী মাংসখিনি মই ধুনীয়াকৈ মেৰিনেট কৰিবলৈ তুলি থৈছোঁ আৰু লগতে মই বাচমতি চাউলখিনিও তিয়াই থৈছিলোঁ আধা ঘণ্টা ধুনীয়াকৈ ফুলি উঠিছে আৰু এতিয়া মই পানী অলপ দি পেলাই প্ৰথমতে এটা হুইচেল মাৰি সিজাই ল'ম ফ্ৰাইড ৰাইচৰ কাৰণে আৰু লগতে মই এয়া ইলাচি ডালচেনি অকণমান মই তিয়াই থৈছোঁ কোমল হ'বৰ কাৰণে যিহেতু ছাগলী মাংসত দিলে ভাল হয় অলপ আৰু এয়া দেখিছে মই মাংসৰ কাৰণে তেল দি দিছোঁ কেৰাহীত আৰু আলুখিনি অলপ এনেকৈ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি তুলি থ'ম মই অকণমান নিমখ আৰু অকণমান হালধি দি পেলাই ফ্ৰাই কৰি ল'ম প্ৰথম এনেকৈ ফ্ৰাই কৰি ল'লে আঞ্জাখন ভাল হয় খাবলৈ আৰু এতিয়া আলু ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া তেলতে মই আধা চামুচ চেনি আৰু অলপমান তেজপাত দিছোঁ দুটা তেজপাত দি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালে আৰু যিখিনি মই আধা মছলা ব্যৱহাৰ কৰিছিলোঁ তাৰ আধাখিনি আদা নহৰু পেষ্ট মই দি দিছোঁ এতিয়া আদা নহৰু পেষ্টটো অকণ ভজা হোৱাত মই ইয়াত কেঁচা জিৰা আৰু শুকান জলকীয়া দুটা মই পিচি পেলাই দি দিছোঁ আৰু সেইখিনি অকণ ভালকৈ ভজা কৰিব লাগিব যিহেতু কেঁচা জিৰা আৰু অলপ ভজা হোৱাৰ পিছত মই আধা চামুচ শুকান জলকীয়াৰ গুড়ি দি দিছোঁ আৰু এতিয়া দেখিছে ধুনীয়াকৈ কালাৰটো উঠি আহিছে আৰু এতিয়া মই কাটি থোৱা বিলাহী এটা মই দি দিছোঁ আৰু এয়া দেখিছে আধা ঘণ্টা মেৰিনেট কৰা হৈ গ'ল মাংসখিনি এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনি ধুনীয়াকৈ দি দিছোঁ আৰু গোটেইখিনি ভালদৰে ভাজি ল'ব লাগিব আৰু এতিয়া পৰিমাণ মতে মই নিমখ দি দিছোঁ নিমখ হালধি আৰু গোটেইখিনি আকৌ এবাৰ লৰাই দিছোঁ এনেকৈ মেৰিনেট কৰি থ'লে মছলাখিনি সোমাই পৰে কাৰণে খাবলৈ বহুত সোৱাদ হয় আৰু এতিয়া দেখিছে মই ভজা হোৱাৰ পিছত অকণমান ভজা আলুকেইটা দি দিলোঁ আৰু এতিয়া অকণমান মই মিট মছলা দি দিম সোৱাদৰ অনুযায়ী বৰ বেছি এটা নিদিওঁ অলপ দিছোঁ মাংসত অকণমান মিট মছলা হ'লে ভাল লাগে আৰু খাই এতিয়া ঢাকোন মাৰি দিম আৰু দেখিছে যিহেতু মই তিয়াই ৰখা ইলাচি ডালচেনিখিনি মই এতিয়া পিচি ল'ম ধুনীয়াকৈ পানী দিয়াৰ পিছত লাগিব আৰু আকৌ এবাৰ ঢাকোনখন খুলি পেলাই মই লৰাই দিছোঁ আৰু লগতে মই এতিয়া ফ্ৰাইড ৰাইচৰ কাৰণে ফ্ৰেঞ্চবিন গাজৰ আৰু অলপ মটৰ লৈ লৈছোঁ এতিয়া মই ফ্ৰেঞ্চবিনখিনি কাটি ল'ম আৰু গাজৰখিনি দুইখিনি কেনেকৈ কাটিম মই আপোনালোকক দেখুৱাম আৰু এতিয়া দেখিছে মাংসখিনিও ভজা হৈ গ'ল মই পানীও দি দিলোঁ আৰু বটি ৰখা ইলাচি ডালচেনি পেষ্টটো মই এতিয়া দি দিছোঁ লগে দি দিলে ধুনীয়াকৈ তাৰ গোন্ধটো সোমাই পৰে আৰু এতিয়া যিহেতু খাচী মাংস অকণমান টাইম লাগে সিজিবলৈ আৰু সেইটো কাৰণে মই প্ৰেছাৰত দি দিছোঁ দুটা হুইচেল মাৰি দিম আৰু দেখিলে হুইচেল মাৰিলে আৰু এইফালে চাওক এনেকৈ মই ফ্ৰেঞ্চবিনখিনি কাটি লৈছোঁ আৰু মটৰ অলপ লৈ লৈছোঁ আৰু গাজৰখিনিও এনেকৈ কাটি লৈছোঁ আৰু এইফালে মম্মীয়ে বনাব খুজিছে বাটাৰ পনীৰ মছলা তাৰ ৰেচিপিটো মই নাই দিয়া আকৌ আগতে দি থোৱা আছিলে লাগিলে মই পিছত দি দিম আৰু এয়া দেখিছে হুইচেল মৰাৰ পিছত মই মাংসখিনি খুলি দেখুৱাইছোঁ আৰু এইফালে মই কেৰাহী পাতি দিছোঁ ফ্ৰাইড ৰাইচৰ কাৰণে আৰু প্ৰথমতেই মই তেলখিনি গৰম হোৱাত ইলাচি ডালচেনি অলপ দি দিছোঁ আৰু কাজু দি দিছোঁ কাজু দিয়াৰ পিছত মই কাটি ৰখা পাচলিখিনি দি দিছোঁ মটৰখিনি অকণমান পিছত দিম এইখিনি গাজৰ আৰু ফ্ৰেঞ্চবিনখিনি অকণমান ভজা হোৱাৰ পিছত আৰু এতিয়া অলপমান মই পৰিমাণ মতে নিমখ দি দিছোঁ বেছি দিব নালাগে বেছি দি দিলে পানীটো ওলাই যাব তাৰ
আৰু সেয়া দেখিছে অকণমান ভজা ভজা হোৱাৰ পিছত কেঁচা মটৰকেইটা কুমলীয়া যিহেতু সেইটো কাৰণে অকণমান পিছত দি দিছোঁ আৰু অকণমান মই ইয়াতে চেনি দি দিলোঁ চেনি দিলে ইয়াৰ কালাৰটো বেলেগ ধৰণৰ হৈ যায় বৰ ধুনীয়া হয় আৰু এতিয়া মই উলিয়াই ৰখা চাউলখিনি দি দিছোঁ বাচমতি চাউলখিনি আৰু ধুনীয়াকৈ লৰাই দিম আৰু এতিয়া মই এচামুচ গৰু ঘিউ দি দিছোঁ আৰু এয়া দেখিছে গোটেইখিনি ভাত মই ধুনীয়াকৈ জৰজৰীয়াকৈ এৰুৱাই দিছোঁ এনেকৈ আৰু মিলাই দিছোঁ যাতে এটা এটা হৈ যায় ফ্ৰাইড ৰাইচখিনি দেখিবলৈও ভাল হৈছে এতিয়া এয়া হৈ গ'ল মোৰ ফ্ৰাইড ৰাইচ আৰু এতিয়া মই বাঢ়ি দিছোঁ খাবলৈ মমিক খাই চাবলৈ কওঁ কেনেকুৱা হৈছে তাই খাই পেলাই ক'ব আৰু এইফালে দেখিছে বাটাৰ পনীৰ মছলা আৰু ছাগলী মাংস গোটেইখিনি মই টেবুল এখনতে সজাই লৈছোঁ ভাইটিয়ে খালে আগতে এতিয়া মমিক খাবলৈ কৈছোঁ কেনেকুৱা লাগিছে কোৱাচোন মমি খাই সিজিছে নাই মাংসটো সিজিছে বৰ ধুনীয়া বেলেগ ধুনীয়া হৈছে হয় নি বাহ আৰু মোৰ ফালৰ পৰা হেপী এনিভাৰ্চেৰী থেংক ইউ আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ